হেল্ল' এভৰিৱান, গাড়ীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। আজি হৈছে সকামৰ পিছদিনা অৰ্থাৎ 14 আগষ্ট দিনাৰ ভিডিঅ' আৰু এয়া দেখিছেনে কিমান ৰ'দ দিছে, বহুত বেছি গৰম পৰিছে। আৰু এয়া আমি আহিছোঁ টাউনলৈ বুলি এপাক কিবা কিবি বজাৰ কেইটামান কৰিবলগীয়া আছে, লগতে পাৰ্লাৰতো সোমাবলগীয়া আছে। নিজে মেকআপ আৰ্টিষ্ট হ'লে কি হ'ব, নিজেতো একো কৰিব নোৱাৰোঁ নিজৰ চেহেৰাটোক, সেইবাবে ৰেখা বা পাৰ্লাৰত সোমালোঁ অকণমান কিবা কিবি কৰি লওঁ বুলি। আৰু এয়া আহিলোঁ উপহাৰলৈ বুলি অকণমান বজাৰ আছিলে, কিবা কিবি বস্তু মানে কসমেটিক্সৰ কিবা কিবি বস্তু ল'ব লগা আছিল, লৈ ল'লোঁ। আৰু 15 আগষ্টৰ দিনা মোৰ বিয়াৰ মেকআপ এটা আছিলে, এয়া ফুলো অকণমান লৈ ল'লোঁ। আৰু এইফালে দেখিছেনে গাড়ীখনৰ অৱস্থা, বেটা জন্ম হোৱাৰ পাছৰ পৰা এনেকৈ টোপোলা টাপলি বান্ধিয়ে যাব লাগে আৰু ক'ৰবালৈ গ'লে। এইফালে আহি পালোহি ঘৰ, এই বাহঁতো আহিছিলে, এয়া ভিনদেউ আৰু এইটো বা পোৱালিটো, সেয়া দেউতা। তাৰপাছতে এয়া বায়ে বনাই আছে লোকেল মুৰ্গী মাংস, তাৰপাছতে ধুনীয়াকৈ খাম আৰু আজিলৈ আহিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। লাভ ইউ অল, বাই।